নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত দশম শ্ৰেণীৰ অসমীয়া বিষয়টোৰ উদ্যোগী হ আহা নামৰ পাঠটোৰ প্ৰশ্ন উত্তৰসমূহৰ দ্বিতীয় ভাগটো দিয়া হৈছে। আগৰ ভিডিঅ'টোত মই 3 নম্বৰ প্ৰশ্নলৈকে উত্তৰ দিছিলোঁ। 4 নম্বৰ, ছাৰ, এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব? এইদৰে কোনে সুধিছিল? তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা। এইদৰে প্ৰীতমে সুধিছিল। তাৰ উত্তৰত শিক্ষকে কৈছিল, তুমি কোনটো দিশত উদ্যোগী হ'বলৈ বিচাৰিছা তাৰ ওপৰত তোমাৰ প্ৰয়োজনীয় শিক্ষাগত অৰ্হতাটো নিৰ্ভৰ কৰিব। এখন ধাবা বা এখন গেলামালৰ দোকান খোলাৰ বাবে অথবা এখন শাক-পাচলিৰ দোকান খুলিবৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। কিন্তু এইবোৰ ব্যৱসায়তো কৃতকাৰ্য হ'বৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয়। আনহাতে এখন বিউটি পাৰ্লাৰ বা মটৰ গাড়ী ভাল কৰা গেৰেজ বা মোবাইল ফোন, টিভি ভাল কৰা দোকান খুলিবৰ বাবে নিজৰ সেই কামৰ কৌশল বা স্কিল থকাটো প্ৰয়োজন। কেৱল আনৰ ওপৰত নিৰ্ভৰ কৰি এনেবোৰ ব্যৱসায়ত কৃতকাৰ্য হ'ব নোৱাৰি। আকৌ বৰ্তমান সময় প্ৰযুক্তি, তথ্য প্ৰযুক্তি আৰু জ্ঞানৰ ওপৰত ভিত্তি কৰি গঢ়ি লোৱা অৰ্থনীতি আৰু সমাজ ব্যৱস্থাৰ সময়। গতিকে এনেবোৰ বিষয়ত উদ্যোগী হ'ব বিচাৰিলে এনে বিষয়ৰ শিক্ষা, জ্ঞান আৰু কৌশলসমূহ আহৰণ কৰাটো অতিকে গুৰুত্বপূৰ্ণ। নম্বৰ, এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা। শিক্ষকজনৰ মতে এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। উদ্যোগী হ'বলৈ কোনো বিশ্ববিদ্যালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে। এজন সফল উদ্যোগী হ'বলৈ লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। সকলোৰে পিছে এইবোৰ গুণ নাথাকে। সফল উদ্যোগী হ'বলৈ প্ৰথম অৱস্থাত ব্যক্তিজনে এলাহ বৰ্জন কৰি জোতা চিলাইৰ পৰা চণ্ডী পাঠলৈকে সকলোবোৰ কাম কৰিবলৈ সাজু থাকিব লাগে। 6 নম্বৰ, ভাৰতৰ সৰ্বতোকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল। ধীৰুভাই আম্বানীয়ে মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল বৰ্ণনা কৰা। বহুতৰে ধাৰণা হয় যে উদ্যোগী হ'বৰ বাবে বহুতো মূলধনৰ প্ৰয়োজন। কিন্তু ভাৰতৰ সৰ্বতোকালৰ এজন সফল উদ্যোগী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল অথবা তেওঁৰ ভাল শিক্ষাগত অৰ্হতাও নাছিল। তথাপি তেওঁ এজন সফল উদ্যোগী হ'ব পাৰিছিল। মেট্ৰিকতে শিক্ষা সমাপ্ত কৰা ধীৰুভায়ে প্ৰথমে পেট্ৰল ডিপোত তেল ভৰোৱা কাম কৰিছিল আৰু নিজৰ কামৰ বাবে ডিপোটোৰ মেনেজাৰ পদলৈ পদোন্নতি লাভ কৰিছিল। কিন্তু উদ্যোগী হৈ নিজকে প্ৰতিষ্ঠা কৰাৰ দুৰ্বাৰ হেঁপাহৰ বাবে তেওঁ চাকৰি বাদ দি ব্যৱসায় কৰাৰ সিদ্ধান্ত লয়। মন কৰিলে চন, বাকৰি মাটিতে ধন। এই চিন্তাৰে আগবাঢ়ি মূলধন অবিহনেও তোমাৰ বাৰীৰে বাঁহগছ আনি তাৰে কৰিছোঁ খৰিচা। তোমাতে সলাই ধান দোন লৈছোঁ কথাটো মন কৰিছা। কৌশলেৰে ৰাইজৰ পৰা ধন লৈ কাপোৰ তৈয়াৰ কৰি পুনৰ ৰাইজকে বেচি মুনাফা অৰ্জন কৰি তাৰ লাভাংশৰ ভাগ অংশীদাৰসকলৰ মাজতো বিতৰণ কৰিলে। সময়ত ধীৰুভাই আম্বানীয়ে সেই ব্যৱসায়ত দোপতদোপে আগবাঢ়ি তেওঁ ৰিলায়েন্স কমাৰ্চিয়েল কৰ্পোৰেচন স্থাপন কৰে আৰু পৰৱৰ্তী সময়ত ইয়ে বিখ্যাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ হয়গৈ। সেয়ে মূলধন নথকাকৈও যে সফল উদ্যোগী হ'ব পাৰে তাৰেই উদাহৰণ ধীৰুভাই আম্বানী। 7 নম্বৰ, ছাত্ৰ ছাত্ৰীসকলক উদ্যোগী হিচাপে
মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কি কৰিব পৰা যায়? উদ্যোগী হ'বলৈ বিচৰা লোকৰ বাবে ভাৰত চৰকাৰৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্ট্ৰপ্ৰিনিয়ৰশ্বিপ নামৰ সংস্থা ভাৰতৰ প্ৰতিখন ৰাজ্যতে আছে। যদিও ছাত্ৰ-ছাত্ৰীসকলকো উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ মহাবিদ্যালয়, বিশ্ববিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়ত উদ্যোগী কোষ এণ্ট্ৰপ্ৰিনিয়ৰ চেল গঠন কৰা হৈছে আৰু এই কোষসমূহে নিয়মিতভাৱে কৰ্মশালা, প্ৰশিক্ষণ আদিৰ আয়োজন কৰে। সেয়েহে ছাত্ৰ অৱস্থাৰে পৰা কেৱল চাকৰিৰ আশাত পঢ়াৰ পৰিৱৰ্তে সমান্তৰালভাৱে এই কৰ্মশালা, প্ৰশিক্ষণ আদিত যোগদান কৰি নিজকে উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিব পাৰে। সমাৰ্থক শব্দ লিখা: প্ৰভাত, পুৱাবেলা, প্ৰাতঃ, উষা। কঠিন, কঠোৰ, টান, নিষ্ঠুৰ। এলেহুৱা, এলাহ, হেমাহি, হেলা। ডাঙৰ, বিশাল, বৰ, মোটা। এইখিনিতে এটা কথা কৈ দিওঁ, সমাৰ্থক শব্দ মানে হৈছে একোটা শব্দৰে একে অৰ্থ প্ৰকাশ কৰা শব্দ। চেষ্টা, সচেষ্ট, যত্নপৰ, যত্ন। লগৰীয়া, সখা, সংগী, মিত্ৰ, বন্ধু। লক্ষ্য, উদ্দেশ্য, ইচ্ছা। নিৰৱচ্ছিন্ন, সৰ্বদা, অহৰহ, নিৰন্তৰ। হাবিয়াস, অভিলাষ, আশা, আকাংক্ষা। বাসনা, বাঞ্ছা। সপোন, স্বপ্ন। বিপৰীতাৰ্থক শব্দ লিখা: নতুন, পুৰণি। ক্ষুদ্ৰ, বিশাল। সফল, বিফল। কৰ্মহীন, কৰ্মঠ। এলেহুৱা, উদ্যমী। সহজ, কঠিন। সপোন, দিঠক। সুবিধা, অসুবিধা। আৰম্ভ, শেষ। জন্ম, মৃত্যু। সমান, অসমান। তলৰ জুৰীয়া শব্দবোৰেৰে বাক্য সজা। ল'ৰা-ছোৱালী: ল'ৰা-ছোৱালীয়ে মাক-দেউতাকৰ আদেশ পালন কৰিব লাগে। হাত-ভৰি: বিদ্যালয়ৰ পৰা আহি হাত-ভৰি ধুব লাগে। খোৱাই-বোৱাই: আলহীক ভালকৈ খোৱাই-বোৱাই পঠাব লাগে। জীৱন-জীৱিকা: সেই পৰিয়ালটো বহুত কষ্টৰে জীৱন-জীৱিকা কৰি আছে। পা-পইচা: পা-পইচাৰ থাকিলে মানুহ অহংকাৰী হ'ব নালাগে। ভাৱ সম্প্ৰসাৰণ কৰা: উদ্যমী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ সমান। উদ্যোগী পুৰুষৰ এলাহ নাথাকে। হাতত মূলধন অথবা কোনো ডাঙৰ ডিগ্ৰী নোহোৱাকৈ উদ্যোগী পুৰুষে ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু সিংহৰ দৰে হাৰ নমনা মনোবৃত্তিৰে যিকোনো কামত অগ্ৰসৰ হ'ব পাৰে। কিন্তু এলেহুৱা লোকৰ সেই গুণবোৰৰ এটাও নাথাকে বাবেই যিকোনো পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সাহস নাথাকে। কাপুৰুষৰ দৰে সকলো ক্ষেত্ৰতে পিছত কৰাৰ মনোভাৱেৰে নিজক সদায় পিছুৱাই লৈ গৈ থাকে। সেয়ে এলেহুৱা কাপুৰুষৰ সমান আৰু উদ্যোগী সিংহৰ সমান বুলি কোৱা হয়। যি মূলা বাঢ়ে তাৰ দুপাততে চিন। মূলা গজি যেতিয়া দুপতীয়া হ'ব তেতিয়াই মূলা কেনেকুৱা হ'ব বুজিব পাৰি। অৰ্থাৎ মূলাডাল ভাল হ'লে দুপাতত সি লহপহীয়া আৰু সতেজ হ'ব। সেই কথাৰে ইয়াকে বুজাব বিচাৰিছে যে সৰু কালতেই ল'ৰা-ছোৱালী কেনে গঢ়ৰ হ'ব তাক বুজিব পৰা যায়। মানুহৰ ভৱিষ্যতৰ লয় লক্ষণ, গুণ, স্বভাৱ আদি সৰু কালতেই ফুটি ওলায়। যিসকল ভৱিষ্যতে বেয়া মানুহ হ'ব তাৰ বেয়া গুণ, যিসকল ভাল মানুহ হ'ব তাৰ ভাল গুণ সৰু কালতেই ধৰা পৰে। শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। শিয়ালে হাঁহ ধৰিব লাগিলে গিৰিহঁতে নেদেখাকৈ অতি যত্ন সহকাৰে কষ্ট কৰি ইফালে সিফালে পেট পেলাই চুপি কৌশলেৰে ধৰিব লাগিব। এনেদৰে যত্ন নকৰাকৈ, কষ্ট নকৰাকৈ শুই থাকিলে সি কেতিয়াও হাঁহ ধৰিব নোৱাৰে। ঠিক সেইদৰে মনে বিচৰা কিবা বস্তু পাবলৈ বা
জীৱনত উন্নতি কৰিবলৈ এলেহুৱা হৈ বহি নাথাকি তাৰ বাবে বিশেষ যত্ন আৰু কষ্ট কৰিব লাগে। তাকে নকৰি বহি থাকিলে একো বস্তুৰেই লাভ নহয় অথবা ভাগ্যোদয় নহয়। লিংগ পৰিৱৰ্তন কৰা। শিক্ষক শিক্ষয়িত্ৰী, ছাৰ বাইদেউ, ছাত্ৰ ছাত্ৰী, পুৰুষ মহিলা, বন্ধু বান্ধৱী। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।